নমস্কাৰ বন্ধুসকল, অৰুণোদয় আঁচনিৰ নতুন পুৰণা সকলোৰে বাবে আহিছে ভাল খবৰ। 17 তাৰিখে লাভ কৰিব এই আঁচনিৰ ধন। অৰুণোদয় আঁচনিৰ ওপৰত আজি বহুতো নতুন আপডেট আহিছে। অৰুণোদয় আঁচনিৰ ওপৰত অহা বহুতো নতুন আপডেট আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকলৈ লৈ আহিছো। যিহেতু মুখ্যমন্ত্ৰীয়ে আজি এই আঁচনিক লৈ বহুকেইটা নতুন আপডেট দিছে। এই সকলোবোৰ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। লগতে এই চেনেলটোলৈ নতুনকৈ আহিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে চৰকাৰী আঁচনিৰ লগত জড়িত সকলো ধৰণৰ আপডেট আপোনালোকে এই চেনেলটোৰ জৰিয়তে পাই থাকে। যিসকলে অৰুণোদয় 3.0ৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ 1 আগষ্টৰ পৰা প্ৰায় ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে। আৰু এইবাৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা প্ৰত্যেকগৰাকী হিতাধিকাৰীৰ ঘৰলৈ গৈ ভেৰিফিকেশ্যন কৰা হ'ব। গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকল আপোনালোকৰ ঘৰলৈ যাব আৰু আপোনালোকক এখন পত্ৰৰ লগতে একোখনকৈ কিতাপ দিয়া হ'ব। আৰু আপোনালোকে এই আঁচনিৰ বাবে যোগ্য হয় নে নহয় আপোনালোকক সম্পূৰ্ণৰূপে আপোনালোকৰ ভেৰিফাই কৰা হ'ব। আপোনালোকৰ সকলোবোৰ ডকুমেণ্টছ চেক কৰা হ'ব। আৰু এই ভেৰিফিকেশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত চৰকাৰৰ ফালৰ পৰা ফাইনেল লিষ্ট প্ৰকাশ কৰা হ'ব। আৰু এই ফাইনেল লিষ্টত নাম থকা সকলো মহিলাই 17 ছেপ্টেম্বৰৰ পৰা 1250 টকাকৈ লাভ কৰিব। কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে যে এইবাৰ 1250 টকা অৰুণোদয় আঁচনিৰ লগত আৰু এটা আঁচনি যোগ কৰা হৈছে। অৰুণোদয় লাভ কৰা পৰিয়ালে যদি ৰন্ধন গেছ কিনে তেন্তে তেওঁলোকে 1250 টকা কম দামত এই গেছৰ চিলিণ্ডাৰ লাভ কৰিব। এই সুবিধা কেৱল অৰুণোদয় লাভ কৰা পৰিয়ালেহে লাভ কৰিব পাৰিব।